অকলে অহা নাই মোৰ মানুহজনী লৈ আহিছে নতুন নতুন বিয়া পাতিছোঁ তেওঁ আকৌ পিছ পৰিল দময়ন্তী দময়ন্তী আহা আকৌ দেৰি হ'ব নহয় আহা ইমান গাল মানুহ আহিছে দময়ন্তীজনী আকৌ মৰমো লাগে ধুনীয়াকৈ সাজি কাচি আহিছে ফুলি নাই কাৰণে খাৰুকে পিন্ধি আহিছে এৱে শকতাব নহয় গোটেই পৰিয়ালটোৱে আকৌ শকতাব ছগৰাকী ভনী বাই ন বোলা দেউতাক আৰু লাগেহে মইহে মানে কৈছোঁ বোলে আৰু কেলৈ ছোৱালী লাগে তোমাক সঁচাকৈ বৰ ধুনীয়া লাগিছে দময়ন্তী নন্দ ৰজা ঘৰলৈ গৈ ভাল লাগিব এই প্ৰশংসা নকৰিবা মিছা প্ৰশংসা নকৰিবা তুমি মানুহৰ আগত মোক অপমান কৰিবলৈ আহিছা কি মিছা প্ৰশংসা কৰিলোঁ এইযোৰ কাপোৰ মই যোৱা বছৰ ভাদ মাহত দধি মথনত দিয়া নাই তোমাৰ মনত আছে কিয় মনত নাথাকিব তোমাৰ মেখেলা দৈ গোন্ধাই আছে তুমি কাপোৰযোৰ মানে নুধুলা পিন্ধি লৈ চিধা ভৰাই থৈ দিলা আৰু শুনা নন্দ মহাৰাজৰ ঘৰলৈ যে যাম মই কিন্তু তুমি দিয়া বস্তু একোৱেই নাখাওঁ কিয় নাখাবা মই দিম আকৌ কিয় নাখাবা যোৱাবাৰ তুমি কি কৰিছিলা মনে মনে কাঁচকল এটা দি পেলাই দময়ন্তী মনে মনে খুৱাবলৈ দিলা মইতো গোটাই গিলি দিলোঁ পিছত একে থাকিব নোৱাৰি কবিৰাজৰ ওচৰলৈ গ'লোঁ কবিৰাজে ঔষধ দিছে তাৰপিছত উলিয়াই আনিছে কৈছে সেইটো কাঁচকল নহয় কি একে হাঁহৰ নিলোতো কথা যে কোৱা মই কিন্তু ছাগলী একো নাখাওঁ ছাগলী আকৌ কিয় নোখোৱা গুৰি দাঁতটো কৰি লৈ চুৱাব নোৱাৰোঁ তুমি কিয় চিন্তা কৰিছা মই চুবাই দিম তুমি গিলি যাবা এইবিলাক কৰি নাহিবা মই কৈছোঁ ন মোৰ দেউতা ভুলৰ কাৰণেহে আজি তুমি মোৰ ঘৰ বোৱাৰী কিন্তু নহ'লে আজি তুমি মোক ঘৈণী হ'বলৈ নোপোৱা কিয় মোৰ দেউতাটো লোভীয়া ন তোমাৰ দেউতাই ক'লে বোলে মোৰ ডাঙৰজনীক যদি বিয়া পাতা তেতিয়াহ'লে তোমাক 10 বিঘা মাটি দিম মইতো তোমাৰ ভণ্টিকহে চাইছিলোঁ দেউতা লোভৰ কাৰণে আজি তুমি মোৰ ঘৈণী গম পোৱা তুমি মতা এনে মাইকী মই গমেই পোৱা নাই তোমাক আৰু কি লাগে মানে আজিলৈকে তুমি ল'ৰা পোৱালি এটা মোক দিছা ল'ৰা পোৱালি দিলোঁ কি হ'ল বিয়াৰ লগত যে গৰু পোৱালি 3টা দিছোঁ আৰু পোৱালি লাগে তুমিয়ে চৰাই থাকা দেখিছা তুমি যে মৰম লগা ডেকা ল'ৰাহঁতক কিমান কিৰিলি দিয়া মৰমত চুমা এটা দি দিয়া বোলে হৰি মতাটো মোৰ ইমান মৰম লগা ৰাতি হ'লে কি মেলুটোত গছৰ কামাই দিওঁ